গুড মৰ্নিং সকলোকে। ৰাতিপুৱা চাহৰ লগত খাবৰ বাবে কিবা এটা বনাওঁ ভাবিছোঁ আৰু মই আহিলোঁ বাৰীলৈ আৰু এইফালে ছিঙি লৈছোঁ ভেদাইলতা পাত অলপ ছিঙি লৈছোঁ। আমাৰ বাৰীতে এনেদৰে ভেদাইলতা ফুল বহুত লাগিছে। তাৰে অলপমান ছিঙি মই এতিয়া বৰ বনাম। এইফালে ভেদাইলতা অলপ কাটি ল'লোঁ, অলপমান জলকীয়া লৈছোঁ, মান ধনিয়া অলপ লৈছোঁ আৰু অলপ পিঁয়াজ লৈছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ মই মিক্স কৰিম। এইফালে অলপ ময়দা লৈ লৈছোঁ, বেছি নলওঁ, আমি যিহেতু দুটা মানুহলৈ বনাম, অলপমান ময়দা লৈছোঁ আৰু কাটি থোৱা গোটেইখিনি এটা এটাকৈ মই মিক্স কৰি দিম। এদিন ফেচবুকটো চাই থাকোঁতে আচলতে এদিন পাপন দা ভিডিঅ' এটা দেখিছিলোঁ আৰু তেওঁ তাত বেচন দি বনাইছিলে। মই ভাবিলোঁ ময়দা দি আজি মই বনাই খাই চাওঁ কেনেকুৱানো লাগে। অলপ নিমখ লৈ লৈছোঁ আৰু পানী দি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিম। মায়ে নহয় মাছৰ জোলৰ লগত ভেদাইলতা বনাই খুৱাইছিলে, ইমান যে ভাল লাগিছিলে। কিন্তু এতিয়া বহুত দিন হ'ল খোৱাও নাই মায়ে। আজিকালি আচলতে মাৰ সময় নাইকিয়া হ'ল বনাই খুৱাবলৈ। মই ভাবিছোঁ এদিন বনাম আৰু খাম, কিন্তু মাহঁতৰ সোৱাদৰ লিখীয়া নহয়। বাকুটা হাতখন তুমি হেৰুৱালা নহয়, মই এতিয়া কেনেকৈ কৰোঁ বাৰু? চেঁচা পোৱা নাই, ভিজিছে। নাই নোৱা ভিজিছে। টেষ্ট কৰিছা? কেনেকুৱা পাইছা কোৱা? দিম। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা অন্য ভিডিঅ'লৈ। পিছে বৰটো বনাই খাই চাব, খুব ভাল লাগিলে খাই। আপোনালোকে নিশ্চয় খাই চাব এবাৰ।